নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম। আজি এয়া লৈ আহিছোঁ বাহু মাছৰ মাথাৰ মুড়ি ঘণ্ট বনাম। এয়া এই 4 পিচ বাহু মাছৰ মাথা লৈ লৈছোঁ। এতিয়া ইয়াতে অকণমান নিমখ আৰু হালধি দি ল'ম। দি পেলাই ভাজি ল'ব লাগিব। চবৰে বনোৱা প্ৰচেছ অলপ বেলেগ আৰু চবেতো বনাই খায়ে থাকে, কিন্তু তাৰ মাজতো অলপ প্ৰচেছটো বেলেগ। আজি মইনো কেনেকৈ বনাওঁ তাকে দেখুৱাব বিচাৰিছোঁ। এয়া কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ, মিঠাতেল। ইয়াতে মাছৰ মাথাকেইটা দি দিছোঁ। অলপ ভাজি ল'ম, তাৰপিছত মই প্ৰেছাৰ কুকাৰতে দি দিম আৰু। এয়া মাছৰ মাথাখিনি ভাজি আছোঁ। ভাজি আপোনাৰ মগু দাইল দি বনাম। ইয়াৰ কাৰণে আপোনাৰ একাপ মগু দাইল, এইটো এই জোখত একাপ মগু দাইল ভাজি লৈছোঁ। ইয়াত এনেকৈ ভাজি লৈছোঁ। অকণমান ধুনীয়া গোন্ধ ওলোৱালৈকে মগু দাইলটো ভাজিব লাগিব। অকণমান এনেকৈ ভাজি ল'লে মানে আপোনাৰ মগু দাইলৰ চেণ্টটো নোলায়, নহ'লে কিবা এটা অকণমান গোন্ধ এটা পোৱা নিচিনা লাগে আৰু। মই মগু দাইল বনালেও এনেকৈ অলপমান মানে ভাজি লওঁ। ভজা হোৱাৰ পিছতহে ধুই লওঁ। এয়া অকণমান ভাজি ল'লোঁ, 2 মিনিটমান ভাজি ল'লোঁ আৰু অকণমান ধুনীয়া গোন্ধ এটা ওলালে। তেতিয়া এইখিনি ধুই ল'ব লাগিব। মাছৰ মাথাখিনি দি দিছোঁ। আৰু এই লগতে ভাজি থোৱা বুট দাইলখিনি মগু দাইলখিনি দি দিছোঁ ধুই পেলাই। ইয়াতে দি এতিয়া মই ইয়াত 2টা হুইচেল অহালৈকে এইখিনি বইল কৰি ল'ম। আৰু অকণমান নিমখ দি দিছোঁ, পানী দি দিছোঁ। এতিয়া 2টা হুইচেল অহালৈকে সিজাই ল'ম। আৰু মছলাৰ ভিতৰত এয়া সৰুকৈ কাটি লৈছোঁ পিঁয়াজ, শুকান জলকীয়া, নহৰু, তেজপাত দুখিলা, অকণমান গোটা ধনিয়া আৰু জিৰা, আৰু এয়া আদা। এই গোটা ধনিয়াটো আৰু জিৰাখিনি অকণমান খুন্দনাত খুন্দি ল'ম ৰাখি। এতিয়া কেৰাহীত তেল অকণমান দি ল'লোঁ। তাৰপিছতে মই ইয়াত গোটা গৰম মছলা কেইটামান দিলোঁ, এইকেইটা দেখুৱাব পাহৰি গ'লোঁ অথনি। তাৰপিছত ইয়াত তেজপাত দিছোঁ। তাৰপিছতে শুকান জলকীয়া 2টা, ঢাকনত অকণমান পানী আছে, কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজটো অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ইয়াতে এটা কেঁচা জলকীয়াও দি দিছোঁ। আৰু অথনি যে নহৰু, আদা, জিৰা আৰু ধনিয়া যে দেখুৱাইছিলোঁ, তাৰ অকণমান খুন্দি পেলাই ইয়াত দি দিছোঁ। ইয়াতে ইয়াতে অকণমান এটা সৰু চাইজৰ বিলাহীও দি দিছোঁ। বিলাহীটো প্ৰথমতে দেখুওৱা নহ'লে, দিম বুলি ভবা নাছিলোঁ, কিন্তু দি দিলোঁ আৰু কালাৰটো ধুনীয়া হ'ব বুলি। অকণমান বিলাহীটো দি দিলে বেয়া নালাগে। অকণমান ইয়াতে মই নিমখ দি দিছোঁ। হেৰি কৰোঁতে দিছিলোঁ, প্ৰেছাৰটোত যেতিয়া সিজাইছিলোঁ তেতিয়া দিছিলোঁ নিমখ অকণমান। এতিয়া আৰু অকণমান দি দিছোঁ বিলাহীটো সিজিবলৈ। অকণমান হালধি দি দিছোঁ। এইখিনি অকণমান সিজক, বিলাহীটো অলপ গলি লওক। গলাৰ পিছত হেৰিখিনি দি দিম প্ৰেছাৰত। এতিয়া বিলাহীটো অলপ সিজিলে, সিজোৱাৰ পিছত এই অকণমান জিৰা গুড়ি দি দিছোঁ, জিৰা পাউডাৰ অকণমান আৰু অকণমান ইয়াত ধনিয়া পাউডাৰ দি দিছোঁ। ভজাৰ পিছত এয়া মগু দাইল আৰু মাছৰ মাথাখিনি
দি দিছোঁ। তাতে দি অকণমান লৰাই কৰাই ল'ম আৰু তাৰপিছত অলপ পানী দি দিম। ডাঠটো আপোনালোকৰ ওপৰত কথা আৰু কিমান ডাঠ কৰে কিমান পাতল কৰে। এতিয়া ইয়াতে অকণমান পানী দি দিছোঁ। পানী দিছোঁ আপোনালোকৰ ওপৰত কথা। মই অকণমান পাতলা কৰিছোঁ, একেবাৰে ডাঠ কৰা নাই, তাৰমানে শুকাই গ'লে আৰু অকণমান ডাঠ হৈয়ে যাব যে। এতিয়া অকণমান দেৰি হেৰি উতলিব, অকণমান ডাঠ কৰি দিছোঁ সেইকাৰণে। অকণমান পানী দি দিছোঁ সেইকাৰণে। পিছত মানে হৈ যোৱাৰ পিছত থৈ দিলে অকণমান ডাঠ হ'বই যে, সেইখিনি অকণমান উতলক। এইখিনি অকণমান উতলিলে উতলা হৈ যাব আৰু এতিয়া। তাতে অকণমান ধনিয়া পাত দি দিছোঁ। অকণমান লাষ্টত গৰু ঘিউ আধা চামুচমান গৰু ঘিউ দি দিছোঁ। গৰু ঘিউ দি অকণমান লৰাই মেলি অফ কৰি থৈ দিওঁ আৰু অলপ দেৰি পিছত অকণমান ডাঠ হৈ যাবই। এতিয়া অকণমান পনীয়া পনীয়া নিচিনা লাগিছে, অকণমান থৈ দিলে অকণমান ডাঠ হৈ যাব।